আজি আমি এফালে গৈছিলোঁ, অন্নপ্ৰাশন এখন আছিলে, পূৰ্ণিগুদামৰ হয়, চলচলি বুলি কয়। তাতে গ'লোঁ, মৃত্যুঞ্জয় মন্দিৰ কাষেদিয়ে যাওঁতে সিফালেদিয়ে গ'লোঁ। আহোঁতে মই ভাবিলোঁ অকণ বহুদিন ড্ৰাইভ কৰা নাই, এই মৃত্যুঞ্জয় মন্দিৰৰ সেই ৰাস্তাটোৰ ফালৰ পৰা হাইৱেলৈ কানেক্টিং যিটো ৰোড হয় সেইটো বোলো চলাওঁ আজি এই ৰাস্তাটোতে অৱশ্যে আমি মোৰ ল'ৰা আৰু মই প্ৰথম প্ৰেক্টিছ কৰিছিলোঁ এইখন গাড়ীত তেনেকৈ মানে ডাঙৰ গাড়ীখন ইমানটা চলোৱা হোৱা নাই। মই কৈছোঁ নাই আজি মই চলামেই, বহুত দিনৰ মূৰত টাইমেও পোৱা নাই, নাই আজি চলাম। এইখন মানে অভ্যাসটো থাকিব লাগিব ন, গতিকে নাই চলাম বুলি উলিয়ালোঁ। দেউতাকে কৈছে কেতিয়াবা বাৰু শিকি থৈছা ভালেই হৈছে, কেতিয়াবা মোৰ হাতখন অলপ ফ্ৰী কৰি দিব পাৰিবা কেতিয়াবা জাৰ্ণি কৰোঁতে। এতিয়া চাওকচোন বেলিটো অস্ত যাওঁ হৈছে আৰু ইমান ভাল লাগিছে পৰিৱেশটো। এইখিনি সময় আকৌ বৰ ভাল লাগে পৰিৱেশটো, ৰ'দো নাই, খুব নিৰিবিলি পৰিৱেশ, গাঁৱৰ মাজে মাজে আহি আছোঁ, চলায়ো ইমান ভাল লাগিছে নহয়।